ৰঙিয়া মৰাণজানৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত মৰাণজানৰ এজন ব্যক্তি ৰঙিয়া মৰাণজানৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় পঞ্চায়ত নিৰ্বাচনৰ ভোট কেন্দ্ৰৰ সন্মুখতে সংঘটিত হোৱা দুৰ্ঘটনাটোত মৰাণজানৰ জাফাৰ আলী নামৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি গুৰুতৰভাৱে আহত নামাজ পঢ়িবলৈ মছজিদলৈ যোৱাৰ বাবে পথ অতিক্ৰম কৰিবলৈ লওঁতে মঙ্গলদৈৰ পৰা নলবাৰীলৈ গৈ থকা AS01 FG 4410 নম্বৰ স্বিফ্ট ডিজায়াৰ তীব্ৰ গতিত খুন্দা মাৰে ব্যক্তিজনক লগে লগে স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত ব্যক্তিজনক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় ঘটনা সংঘটিত কৰি এই গাড়ীখনৰ চালকজন পলায়ন কৰে যদিও ৰঙিয়া আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন জব্দ কৰে ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট ডেইলি 24 ৰাস্তাটো পাৰ হৈ আছিলে ৰাস্তাৰ পৰা গাড়ীখন পুৰা ফুল স্পীড আছিলে স্পটত মানে ডাইৰেক্ট খুন্দাইছে মাছৰ ফাটি গৈছে তেখেতে আমাৰ গাঁৱৰে নাম আছিল জাফাৰ আলী বৰ্তমান মেডিকেল লৈ গৈছে এইখিনি আৰু জাফাৰটো পলাতং হৈ আছে ক'ৰ মানুহ কি গম পাইছে না গাড়ীখন মানে আমি চকুৰ আগতে দেখা পাই আছোঁ বাস্তৱত ঘটনাটো ঘটি আছে এই আৰু ডাইৰেক্ট স্পীড ফুল স্পীড আছে গাড়ীখন 100ৰ ওপৰত আছে কি গাড়ীখন কি হৈছে কৈছোঁ ঘটনাটো হ'লে মানে তাৰমানে ৰঙিয়া সমাজটিৰ মৰাণা গাঁৱত এটা ভোট কেন্দ্ৰ চলি আছে তেনেহ'লে মছজিদৰ নমাজ পঢ়িব যাওঁতে এই বগা গাড়ী এখনে তীব্ৰ গতিত আহি মানুহজনক খুন্দাই দিয়ে মানুহজনে একদম সংকটজনক বৰ্তমান মেডিকেল নিছে গতিকে গম পাইছোঁ যে গাড়ীখন মঙলদৈ বুলি গতিকে ৰঙিয়াৰ ফালে আহিছিল গতিকে তেখেতে গাড়ীখন নিজে ৰখাইছে গতিকে মানুহজনৰ সংকটজনক অৱস্থা গতিকে এটা কিবা এটা সুবিধা কৰি দিলে কিন্তু সুবিধা আৰু লগতে গাড়ীখনে মানুহজনক খুন্দাই লগে লগে ড্ৰাইভাৰজন পলাই গৈছে গতিকে গাড়ীখন এতিয়া মাজ ৰাস্তাতে ৰখি আছে গাড়ীখন এতিয়া যাব পৰা নাই প্ৰশাসন মানুহ আহিছে থানা মানুহ গতিকে ইয়াৰ ব্যৱস্থাটো ভাল কৰিব লাগে তেখেতে জানে বেমাৰটো গৌৰীপুৰৰ পৰা মহিজুৰ ৰহমানৰ ৰিপৰ্ট ডেইলি 24